নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত মই পুৰবিদাস আপোনালোকক বহুতে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিব লৈছোঁ। আজি বিৰাট গৰম, কালি 2-3 দিন ধৰি বহুত গৰমেই দিছে। আজি ক'তো মই ওলাই যোৱাৰ প্ৰগ্ৰেম এতিয়ালৈকে নাই, কিন্তু এতিয়া ৰাতিপুৱাই তাৰমানে ইমান ৰ'দটো দেখি দুপৰীয়া আৰু পাকঘৰত সোমাব মন নাযায়। সেইটো কাৰণে মই ভাবিছোঁ ৰাতিপুৱাই যোগাৰ কৰি লওঁ। ভাতটো বনাই দিছোঁ লাহে লাহে, চাহৰ লগতে মানে ভাতৰ যোগাৰো কৰিছোঁ একেলগে। তেতিয়া অলপ সুবিধা হয়, গৰমত আৰামত খাব পাৰিম। টাইম থাকিলে, নকলে এই দুপৰীয়াখন মানে কাম কৰিব নোৱাৰি, ইমান গৰম পৰে নহয়। বৰষুণ দিলেও দিগদাৰী, পানী হয় এইপিনে। বৰষুণ মানে চবে মোক গালিয়ে দি আছে এইকেইদিন, তুমি বৰষুণ খোজা দেখিছা কেনেকুৱা অৱস্থা হৈছে বৰষুণত, ৰাস্তা ঘাট পদূলি চাব নোৱাৰি। কিন্তু মই বৰষুণ সঁচা গৰমৰ দিনত ভাল পাওঁ দেই। এই হেৰিতকৈ, ৰ'দবিলাকতকৈ ৰ'দ দিব লাগে, মানে ৰাতি বৰষুণ দিব লাগে আৰু অলপমান হিচাপ কৰি দিব লাগে। তেনেকুৱা লাগে। দিনত অলপমান ৰ'দ দিলেও তেতিয়া গৰমটো মানে সিমান নালাগে, কিন্তু কাম কৰা মানুহবিলাক যেনেকৈ বেপাৰীবিলাক, সিহঁতৰ বৰষুণ দিলে অলপ কষ্ট হয়, সেইটো বুজোঁ। সেইটো কাৰণে মানে মই পাৰ্চনেলি মানে বৰষুণটো ভাল পাওঁ, যদি ক'ৰবাত যাব লগা নহয়। যাব লাগিলে অৱশ্যে বৰষুণ দিলে বেয়া পাওঁ ময়ো। ঘৰত থাকিলে ঘৰটো ঠাণ্ডা হৈ থাকে, আৰাম লাগে। এতিয়া মই আজি মানে এয়া জিকা কাটি লৈছোঁ, এইবোৰ জিকা বাকলি লৈছোঁ, ভেন্দি আছে, কি কাটিম, তিয়ঁহ খাম এনেকৈ ভাবিছোঁ। আৰু এইপিনেদি মই পাকঘৰত মানে এইটো ৰুমত ফেনৰ তলত বহি পেলাই কৰিব সুবিধা। পাকঘৰটো গেছটো কমাই দিছোঁ, আৰু কমাই দি পেলাই এনেকৈ দালি বনাইছোঁ আৰু ইয়াতে আটা মাৰি থৈছোঁ। যেতিয়া খাব, ৰুটিটো অলপ পিছত বনাই দিম। গৰমত মানে এইখিনি আগুৱাই থওঁ আৰু কামখিনি, হয়নে নহয়? তেনেকুৱা আপোনালোকে কি কৰে সেইটো এনেকৈ মানে কৰোঁ। গাটো ভালে থাকিলে অৱশ্যে কেতিয়াবা মোৰো হৈ যায় দেই, মানে ৰুটিন নহয় আৰু যে মই সদায় ৰাতিপুৱাই বনাওঁ এনেকুৱা নহয়। আজি বনাইছোঁ আৰু এনেকৈ, আজি কালি এনেকৈ বনাই আছোঁ। কেইদিনমান থাকে ঠিককৈ, তাৰপিছত আকৌ সেই একে ধৰণৰ হৈ যায়। মানে ইফালে কিবা এটা কৰিলে বা কিবা বেলেগ এটাত হেৰি কৰিলে, বিশেষকৈ ফোনটো চালে মোৰ একদম নহয়, তেতিয়া হ'লে ইফাল সিফালকৈ টাইম যায়। আজি ভাবিছোঁ এইকেইদিন মানে অলপমান হেৰি কৰি ফোনটো ৰাতিপুৱা অলপমান চোৱা যায়, কাৰণ নাচালেও মনটো ভাল নালাগে। নিউজ পেপাৰৰ দৰে আজিকালি ফোনটো হৈছে নহয়। দিনটো আজি আৰম্ভ কৰিছোঁ এনেকেই। এতিয়া জিকাখিনি এৰাওঁ। আটাইতকৈ বেয়া পাওঁ মই জিকা এৰাব, মানে এনেকৈ কৰিব পদ্ধতি। তথাপিও তিয়ঁহো কেইটামান কাটি লওঁ। তিয়ঁহ খাব গৰমত ভাল লাগে, এনেও মানে নিমখ চিমখ দি ভাতৰ লগত নাখালেও এনেকৈ গাটো ঠাণ্ডা লাগি থাকে, আৰু তিয়ঁহটো দেখিলেই খাব মন যায় একদম। মই এইকেইদিন মানে মোৰ অলপ ৱেইট লছ কৰিব খুজি আছোঁ, পাৰা নাই একচুৱেলি। বহুত চেষ্টা কৰিছোঁ, কিয় বা ইমান বেছি হৈছে, 74 হৈ গৈছে। আৰু তাৰ ভাবিছোঁ অলপমান ৱেইটটো কম কৰোঁ। সেইটো কাৰণে ভাবিছোঁ মানে হেৰিটো ৱেইটটো অলপ কম কৰোঁ, আৰু সেইটো কাৰণে ব্ৰেকফাষ্টটো অলপ লাইট খাব চেষ্টা কৰিছোঁ। তাৰে কাৰণে পেটটো ভৰাবতো লাগে, সেইটো কাৰণে এয়া বনাইছোঁ। এয়া হৈছে এল'ভেৰা জুচ। এল'ভেৰা মানে কাটি লৈছোঁ, ঘৰৰে এল'ভেৰা, নেমু টেঙা, ক'লা নিমখ আৰু চিয়া চিডছ এনেকৈ দি অলপ পেটটো ভৰাই লওঁ। তাৰপিছত খালে মানে পেটটো ভৰিব সোনকালে। এইটো খালে অলপ কম খোৱা হ'ব, সেইটো কাৰণে কেলৰি কম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইকাৰণে এইটো খাই লওঁ। এনেই এল'ভেৰাটো তিতা লাগে, কিন্তু নেমু টেঙা আতি থৈ দিলে টেষ্টটো ভাল হয়। তাতে ক'লা নিমখ দিলে তাৰ সোৱাদটো বাঢ়ে। কিন্তু চেনিটো নাখাওঁ, চেনিটো বাদ দিছোঁ। চাওঁ কেইদিনত ৱেইট কমে নে নকমে। এইপিনে থাইৰয়ডো অলপ আছে, সেইটো কাৰণেও হ'ব পাৰে ৱেইটটো বাঢ়িব পাৰে। ভাল নালাগে ৱেইট থাকিলে নহয়। আমাক বাৰ্থডেত মাতিছে, এতিয়া আমি বাৰ্থডে যাব ওলাইছোঁ। দিনটো গৰম, এতিয়া ওলাই খুব ভাল লাগিছে। আমি তিনিওজনে আহিছোঁ ওচৰতে।
কেক কাটাই নাই ন বা ইমান ডাঙৰ কেক স্পাইডাৰমেন আইতা ককা মাহী আইতা মামী মামা কি কৰে হাতটো ভয় করছে কি মানে আৰু নিজে মানে ৰবা সেই এটা চাইডে সেইটো চাইডে দিয়া এই দেখা নাপালো দেখাই নাপালো মই বম 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 ফুটিছে বম 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 কি খাইছা জিয়া ধুনীয়া লাগিছে দে প্লেট খাও খাও ভালে করতে বা মই খাম আপোনালোকক লৈ আহিছোঁ খাই আছে তুমি নোখোৱা কিয় কিয় নোখোৱা তুমি হা তুমি বাৰ্থডে বই নোখোৱা তুমি কি ৰাখিবা ড্ৰয়িং ড্ৰয়িং ভাল পোৱা নেকি তুমি মোক পঢ়াই নাপাওঁ বেঙেনা বৰাই দিব মোক পঢ়াই কিয় নামাতিম মই চাই আছোঁ এই কথা পাতিয়ে এতিয়া আকৌ সেইফালে বহি আছোঁ চবেই দূৰে দূৰে হৈছে যে বস্তুটো আকৌ কমাই দিছে ঋতু ফেন ঠাণ্ডা হৈ যাব মানে আমি আৰু ঠাণ্ডা হ'লেও কথা নাপাওঁ কি ঋতু খোৱা নাই ফেনখন বঢ়াই দিব দিয়ে ঋতু ফেনখন কমাই কমাই দিয়ে এইবিলাক মানে ঘৰৰ পুৰণা এনেকুৱা হৈ আছে ন ধুনীয়াকৈ ৰাখিছে কি কি দিছে ইয়াতে মইতো ভেজ থালি দিছোঁ ন দালি আলু পিটিকা ঢেকীয়া শাক ন এইটো এই ৰাতিও মোক মাখি আহিছে
এতিয়া আমি যাওঁ আৰু চবৰে হৈ গ'ল আমাৰ পাৰ্টি চবেই একেলগে খালোঁ ল'লোঁ আৰু কেনে লাগিল পাৰ্টিটো আপোনাৰ আহি গ'ল নে যোন কোৱাচোন কওক পাৰ্টি কেনে লাগিল পাৰ্টি ভাল লাগিছে খুব ধুনীয়া লাগিল ন আমি চবেই একেলগে বেবী পাৰ্টি কেনেকুৱা লাগিল ফেণ্টাষ্টিক যায় আমি চব একেলগে আমি ঘৰৰ মানুহবিলাকে একেলগে খালোঁ এতিয়া অসমীয়া ভেজ থালি নন ভেজ যি থলুৱা খালোঁ আৰু সকলো আৰামত বহি এনেকৈ গোটেইবিলাকে ঘৰতো খাব পাৰি একেলগে বহি বহি খালোঁ এয়া ডাঙৰ বৌয়ে মোক খালি চাই থাকে ডাঙৰ বৌয়ে খালি মোক মানে চাই থাকে মই খালি ভিডিঅ' কৰোঁ বুলি মাৰিব এতিয়া এয়া মাৰিলে এনেকৈ লৈ ইয়াত যাব জাৰত পঠাব যাই পেলাই আমি যাই পেলাই ভাল লাগিছে মোৰ ভাল লগা বুলি কৈছে এতিয়া আমি যাওঁ সকলোৱে ঘৰে ঘৰে আহোঁতে ৰাতি হৈ গ'ল ৰাতি গুৱাহাটীত একদম খালী লাগিছে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ গুড নাইট